মোৰ নাম নীলঞ্জনা মেম। তোমাৰ নাম নিহাৰিকা নহয় জানো? হয়। আচলতে মই নিয়ৰকে লগ কৰিবলৈ আৰু তুমি আমাৰ ঘৰত আহি নিয়ৰ নাই নেকি? নিয়ৰক বিচাৰি আহিছা। মেম, আপোনাক মই এটা কথা অনুৰোধ কৰিব পৰা নাই। মোৰ ভনীজনীৰ কথা তুমিতো জানাই। কলেজলৈ নিহাৰিকা নিয়ৰে আমাৰ লগত যিখিনি অন্যায় কৰে, আপুনি সেই অন্যায়খিনি অনুভৱ কৰেনে? এটা কথা ক'বলৈ গ'লে মোৰ ভনীজনীক ঠিক কৰিবলৈ একমাত্ৰ আমাৰ এওঁহে আছে, আৰু ইয়াৰ বাহিৰে আন কোনো নাই। সৰুৰে পৰা মা দেউতা ঢুকোৱাৰ পাছত এখেতে মেম চিন্তা নকৰোঁ। বহু কষ্ট কৰি নিজৰ জীৱনৰ কথা চিন্তা নকৰি মোক ভনীজনীক যত্ন লয়।